নমস্কাৰ মই বৈশালী আপোনাক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি লোকেল চিকেন বনাব মোৰ মিষ্টাৰ আজি বহুত খং মানে কি আৰু আপোনালোকে আগত খং কৰি দেখাইছে সিভাগে বাৰু বৰ বিশেষ খং নকৰে। আজি চিকেনখিনি মই বনাব তুমি বোলো চিকেন বনাবা মই চব্জি দালি ভাত বনাম সেনেকৈ ক'লোঁ কিন্তু তেওঁ কৈছে চিকেনখিনি মোক বনাব কৈছে চিকেনখিনি মই বহুত ভালকৈ বনাব নাজানো তেওঁ যিটো টেষ্টি কৰি বনাই দিয়ে আৰু মিট মছলা দি মই চিকেনখিনি সানি দিছোঁ। এতিয়া মিষ্টাৰ আলু কাটি আছে চিকেনৰ লগত বনাবলৈ ৰ'বক চাওঁচোন কি কৰে সুধি চাম ৰ'বক মনৰ কথাটো শুনিব আপোনালোকেও। আজি আমাৰ লোকেল চিকেন আছে এয়া আলু কাটি আছে মাংসটো কটা আছে বাৰু কিবা এটা কোৱা গোটেই দিনটো দুখভাগৰ কষ্ট কৰি আহোঁ এয়া কামত খটাই দেই সোঁহাত বাওঁহাত কাক কয় ন দাদা কিবা এটা কওক মিলি জুলি থাকিলে বৰমা কিবা এটা কওক। আমিতো মিলিজুলি থকাতে বিচাৰিছোঁ সংসাৰ কাম নকৰোঁ দুইটাই কাম কৰিব পাৰি ন মই চাহ বনাইছোঁ ভাত বনাইছোঁ দালি বনাম ন সেইটোৱেতো আৰু বেলেগ এখন চব্জি বনাম তেওঁ মাংসকণ বনাই দিব ন বনাই দিব হৈ যাব একো তাত আপত্তি নাই নহয় আপত্তি নাই তোমাৰ মন্তব্য কমেণ্ট কৰি আপুনি জনাব সকলোৱে দেই। এতিয়া চাই থাকক দেই দেখাম বাৰু অলপ পাছত মাছকেইটা অলপ ফ্ৰাই কৰি লৈছে কেৰাহী গৰম হোৱাৰ পিছত তেল দিলে পিঁয়াজ দিলে নিমখ হালধি আদা ৰচুন এই মছলা আদি দি পিনি চব লৰাই দিয়া হৈ গ'ল। লৰাই দিয়াৰ পিছত চিকেনখিনি দি দিলে মই সেইবিলাক নেদেখালোঁ চবেইতো এনেকৈয়ে বনাই খাই ন তথাপি কৈ দিছোঁ আৰু এনেকৈ গোটেই চিকেনখিনি লৰাই দিয়াৰ পাছত 10 মিনিট ঢাকোন দি থৈ দিব। চিকেনখিনি সিজিবৰ বাবে 10 মিনিট ঢাকোন দি থৈ দিছোঁ। এয়া আমি চাহ খাই লৈছোঁ পায়স আৰু ৰিং পাপৰ বিলাহী দি দিছে লৰাই দিয়া মাংসখিনি প্ৰায় 10 মিনিটমান সিজিব দিলে সিজাৰ পিছত আলু দিলে আলু দিয়াৰ পিছত 10 মিনিটমান হ'ল তাৰপিছত আকৌ কটা বিলাহী দি দিছে আৰু কিবা দিবা নিদিবা না সেইটো বস্তু দেখিছে কিমান বেয়া কাম কৰিছে তাত চেনি অকণমান দি দিছে কিন্তু হাতত মিঠা নাই ন গম পালেই আপোনালোকে মইতো গম পালোঁৱেই আজি সাক্ষাৎ ইমান ধুনীয়াকৈ ৰান্ধে এতিয়া ইমান মিঠা আৰু কিয় ইমান ধুনীয়া হয় গম পাই গ'লোঁ আজি মনে মনে আমাক নোকোৱাকৈ চেনি ব্যৱহাৰ কৰে ন দেখিছে না হাঁহি দেখিছে নহয় চোৰ দেখিছে নে হাঁহি দেখ চাওকচোন হাঁহি দেখিলে গম পালে কিমান চোৰ কাম কৰিছে কোনোদিন প্ৰকাশ কৰা নাছিলে কিন্তু আজি ধৰা পৰি গ'ল। মাংস হৈ গ'ল এতিয়া ভাত খাওঁ দেখাই দিছোঁ মোৰ থালিখন। গুড মৰ্ণিং মই উঠি চাহ খালোঁ চাহ খাই ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি আজি বৰমাহঁতৰ ঘৰত ফুৰিবলৈ যাম। এয়া বৰমাহঁতৰ ঘৰ পালোঁগৈ কেনেকৈ গ'লোঁ নেদেখালোঁ ওচৰতে হয় খোজকাঢ়িয়ে গৈছোঁ বাটত যাওঁতে ফটো এখন মাৰি ল'লোঁ বৰমা আৰু মই এয়া দেখিলে এয়া বৰমাহঁতৰ ঘৰলৈ যাওঁতে মই ভিডিঅ' কৰা নাছিলোঁ মিষ্টাৰে ভিডিঅ'টো কৰিছিলে অলপ কৰিছে আৰু লোকৰ ঘৰত ভিডিঅ' কৰাটো বহুত ভাল নহয় যে এয়া দেখিব বৰ্তা বৰমা ৰীমা বা জোনমণি বা মই আমাৰ বৰমা শেষত মোৰ ভিডিঅ'টো চাই সকলোকে ধন্যবাদ জনালোঁ।